নমস্কাৰ আহি পৰিছে আজি 9 মে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ হয়। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে সুখবৰ হয়। ইতিমধ্যে কিন্তু অসমকে ধৰি পশ্চিমবংগত বিজেপিয়ে আকৌ নতুনকৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। ইতিমধ্যে কিন্তু অসমৰ লাখ লাখ মহিলাসকলৰ বাবে সুখবৰ ওলাইছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ, বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। 1250 টকা নহয়, এতিয়াৰ পৰা অৰুণোদয় লাভ কৰিব 3000কৈ টকা। হয়, ৰাজ্যৰ মহিলাসকলৰ বাবে কিন্তু আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত যে 1250 টকা নহয়, এতিয়াৰ পৰা কিন্তু 3000কৈ টকা লাভ কৰিব অৰুণোদয়ৰ জৰিয়তে। 3000কৈ টকা কেতিয়া বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন? 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব এই প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ লাখ লাখ মহিলা। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব। ইতিমধ্যে কিন্তু এই বিষয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। আন এক গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ মহিলাসকলৰ কিন্তু 1 টকাও নিদিয়াকৈ লাভ কৰিব বিনামূলীয়া গেছ চিলিণ্ডাৰ। হয়, অসম চৰকাৰৰ তৰফৰ পৰা নিৰ্বাচনী ইস্তাহাৰত কিন্তু এই ঘোষণা কৰিছিল। চিলিণ্ডাৰৰ বাবে 1 টকাও দিয়াৰ প্ৰয়োজনীয়তা নাই। ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়াকৈ চিলিণ্ডাৰ। কেনেকৈ এই চিলিণ্ডাৰ আপোনালোকে লাভ কৰিব সবিশেষ জনাই আছো। বছৰকে দুটাকৈ চিলিণ্ডাৰ ফ্ৰী প্ৰতিটো পৰিয়ালে লাভ কৰিব। হয়, আপোনালোকে যদি উজ্জ্বলা যোজনাৰ জৰিয়তে গেছ চিলিণ্ডাৰ লৈছিল তেনে ক্ষেত্ৰত বছৰে কিন্তু আপোনালোকে দুটাকৈ গেছ চিলিণ্ডাৰ ফ্ৰীকৈ লাভ কৰিব। আৰু এই গেছ চিলিণ্ডাৰ আপোনালোকে কেনেকৈ লাভ কৰিব? মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ। এই বিষয়ে কিন্তু ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰাই ঘোষণা কৰিছে। আৰু কেনেকৈ আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰিব? ৰন্ধন গেছ কাৰ্ড দেখুৱালেই এজেঞ্চিত পাব বিনামূলীয়া গেছ চিলিণ্ডাৰ। হয়, আপোনালোকৰ যিখন নেকি গেছৰ কনজিউমাৰ কাৰ্ড আছে, আপোনালোকে সেইখন কাৰ্ড দেখুৱালে কিন্তু আপোনালোকে বিনামূলীয়া গেছ লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বাবে কিন্তু এই সুবিধা দিয়া হ'ব। আপোনালোকে নিশ্চয় জানিবলৈ পাইছে, নতুন চৰকাৰ গঠনৰ পাছতেই পাব এই বৃহৎ সুবিধা। ইতিমধ্যে কিন্তু চিলিণ্ডাৰৰ বাবেও ঘোষণা কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা 1 টকাকৈ নিদিয়াকৈ আপোনালোকে কিন্তু লাভ কৰিব বিনামূলীয়াকৈ চিলিণ্ডাৰ। কোনো খবৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বেদখলকাৰীসকলক লৈ কিন্তু এক বৃহৎ ঘোষণা কৰিছে। বেদখলকাৰীক উচ্ছেদ আৰু অবৈধ বাংলাদেশী লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰ মন্তব্য। চৰকাৰ গঠনৰ পিছতে বাংলাদেশীৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশী বিতৰণ কৰা হ'ব। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এই ঘোষণা কৰিছে। পশ্চিমবংগত যেতিয়াৰ পৰা কাটা তাঁৰৰ বেৰ হ'ব, আমাৰ সীমান্ত সুৰক্ষিত হ'ব। 1.5 কোটি 2 কোটিৰ মানুহক একেলগে আঁতৰাই পঠিওৱাটো সহজ নহয়, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিন্তু কাটা তাঁৰৰ বেৰ হ'লে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব। ইয়াৰ পিছত ভিতৰত থকা মানুহ বিতৰণ কৰা হ'ব। কেৱল ইমানেই নহয়, উচ্ছেদক লৈ কঠোৰ হ'ব নতুন চৰকাৰ। ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা। যোৱাবাৰ 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছিল। নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিশ্ৰুতি মতে কাম কৰিব বিজেপি চৰকাৰে। তামিলনাডুত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে বিজয় থালাপতিয়ে। বিজয় থালাপতিৰ টিভিকে পাৰ্টিৰ সৈতে আন কেইবাটাও পাৰ্টিতে সংযুক্ত হৈ সংযুক্ত মৰ্চা চৰকাৰ গঠন কৰিবলৈ গৈ আগবাঢ়িছে তামিলনাডুত।